মাতার বাবে তয় আরো কিমান কষ্ট করেছি হে ভগবান আমার এই যন্ত্রণার অবকাশ কেতিয়া হব আর মই জানিছিলো তেওঁৰ মহিমাৰ কথা বলছিলো মুনিবৰৰ চৰণ সেৱাৰ উদ্দেশ্যে কিন্তু দেখি তেওঁৰ কুৎসিত পদযুগলে দিনত আমি দুয়ো মৰিছিলো টিকা লক্ষ্যতে মৰি পৰে আমাক আশীৰ্বাদ দি কৰিলে আৰু তেওঁৰ প্ৰস্থানৰ লগে লগে আমাৰ দৃষ্টিভক্তিও আমাৰ চকুৰ পৰা কৰিলে অনন্ত অন্ধকাৰে হ'ল আমাৰ জীৱন আমার ভক্ত ধীরে ধীরে কিমান ডাঙৰ হৈ আছে কিমান জ্ঞানী হ'ল কেতিয়াবা তাৰ মুখত শুনি কিছুমান জ্ঞান গল্পৰ কথা মই যে বিস্মিত হৈ যাওঁ আৰু তেতিয়া এনে লাগি জানা যে আমাৰ পুত্ৰ নহয়